তো নমস্কাৰ বন্ধুসকল, এনএইচ সাপোৰ্টলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। গোটেই অসমবাসীৰ বাবে এটা খুবেই ভাল খবৰ। আপুনি ই ডিষ্ট্ৰিক্ট একাউণ্ট খোলাৰ জৰিয়তে, একাউণ্ট ক্ৰিয়েট কৰাৰ জৰিয়তে আপুনি লাভ কৰিব পাৰিব 46টা ছাৰ্ভিচ, গভৰ্ণমেণ্ট ছাৰ্ভিচ আপুনি সেৱা লাভ কৰিব পাৰিব। তো কেনেকৈ এই কেনেকৈ একাউণ্ট ক্ৰিয়েট কৰিব, কেনেকৈ ই ডিষ্ট্ৰিক্টত এপ্লাই কৰিব, এই সকলোবোৰ কথা এই ভিডিঅ'টোত আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনত প্ৰেছ কৰিব, যাতে মই আপলোড কৰা ভিডিঅ'টো সকলোৰে আগত চাব পাৰে। ইয়াতে আপুনি প্ৰথমে এটা ব্ৰাউজাৰ, যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। অ'পেন কৰি কিনে আপুনি ইয়াতে চাৰ্চ কৰিব লাগিব ই ডিষ্ট্ৰিক্ট আছাম এমট্ৰন। ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এটা ওপৰ যিটো লিংক আছে, ৱেবছাইট আছে, সেইটোতে আপুনি ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণে এটা নতুন পেজ অ'পেন হৈ যাব। অ'পেন হৈ যোৱাৰ লগে লগে আপুনি ইয়াতে তলত লিখা আছে প্লিজ ক্ৰিয়েট একাউণ্ট ইন ষ্টেট পৰ্টেল ফৰ ই ডিষ্ট্ৰিক্ট চিটিজেন ৰেজিষ্ট্ৰেশ্যন। ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এনেধৰণে এটা নতুন পেজ খোল খাই থকা দেখা পাব। ইয়াতে মই আগতে এটা একাউণ্ট ক্ৰিয়েট কৰিছোঁ, যাৰ কাৰণে ইয়াতে ইমেইল এড্ৰেছ মানে আগতে ভেলিড বুলি দেখাইছে। যিহেতু মই নতুন ইউজাৰ হয়, গতিকে নতুনকৈ মই একাউণ্ট ক্ৰিয়েট কৰিম। গতিকে ইয়াতে লিখা আছে ক্ৰিয়েট একাউণ্ট বুলি লিখা আছে। লগে লগে ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপুনি আপোনাৰ ফাৰ্ষ্ট নেমটো দিব লাগিব। আপোনাৰ ফাৰ্ষ্ট নেম ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াতে লাষ্ট নেমটো লাগিব। ৰেকৰ্ড বুলি কৈছে কম্পালচৰি। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপুনি আৰু এটা নতুন পেজ অ'পেন কৰিব। স্ক্ৰীন নেম দিব লাগিব। এটা নতুন এটা স্ক্ৰীন নেম দিব লাগিব, যেনেকৈ মই দি আছোঁ। নতুন এটা ভালকৈ ষ্ট্ৰং এটা যাতে মনত থাকে তেনেকৈ এটা স্ক্ৰীন নেম দিবা তোমালোকে। দিয়াৰ লগে লগে ইয়াতে আৰু এটা আছে ইমেইল এড্ৰেছটো দিব লাগিব, কিয়নো ইমেইলত বহুত ধৰণৰ ইমেইলত ইয়াৰ পাছৱৰ্ডটো যাব। তাৰপিছত আছে আপোনাৰ ডেট অফ বাৰ্থটো দিব লাগিব। মই মোৰ ডেট অফ বাৰ্থটো দি দিছোঁ। তাৰপিছতে আকৌ বিচাৰিছে মোবাইল নাম্বাৰটো আপুনি দিব লাগিব, মেণ্ডেটৰী হয়। দিয়াৰ লগে লগে আপুনি ইয়াতে অলপ তলত আহিব। তলতে স্ক্ৰল কৰাৰ লগে লগে ইয়াতে আহিছে টেক্সট ভেৰিফিকেশ্যন। ইয়াতে ক্লিক কৰি দিব লাগিব। যিখিনি আছে 8062 ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াতে ছেভ বুলি এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণে এটা নতুন কি আছে, থেংক ইউ ফৰ ক্ৰিয়েটিং এন একাউণ্ট, ইউৰ পাছৱৰ্ড হেজ বিন চেণ্ড টু ৰেজিষ্টাৰ্ড ইমেইল। তো আপুনি ইয়াতে পাছৱৰ্ডটো ক্ৰিয়েট কৰিব লাগিব। পাছৱৰ্ডটো যিহেতু ৰেজিষ্টাৰ ইমেইলত চেণ্ড কৰিছে, গতিকে মই ইমেইলত গৈ আছোঁ। ইমেইলত যোৱাৰ লগে লগে ইয়াতে এটা পাছৱৰ্ডটো আহি যাব। পাছৱৰ্ডটো মই পোৱাৰ লগে লগে মই চেঞ্জ কৰি ল'ব পাৰিম। পাছৱৰ্ডটো আহিছে এনেকুৱা যে মই ইয়াৰ পৰা পাছৱৰ্ডটো কপি কৰি ল'ম। BT হোৱাট তাৰপিছত এইখিনি কপি কৰিলোঁ। কপি কৰি দিয়াৰ পিছত এইখিনি পেষ্ট কৰি দিলে হৈ যাব। পাছৱৰ্ডটো ইয়াতে পেষ্ট কৰি দিলোঁ। ইয়াতে ৰিমেম্বাৰটো কৰি দিলে বেছি ভাল হয়, যাতে আকৌ লিখিব নালাগে। এতিয়া আপুনি নতুন এটা পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব। এটা নতুন পাছৱৰ্ড আপুনি ইয়াৰ পৰা ক্ৰিয়েট কৰি ল'ব, যেনেকৈ মই দি আছোঁ। আৰু এটা আপুনি ইয়াতে এণ্টাৰ এগেইন পাছৱৰ্ডটো আপুনি ক্লিক কৰি দিব লাগিব। আপুনি ছেভ কৰি দিব লাগিব। ছেভ কৰি দিয়াৰ লগে লগে এনেধৰণে পেজ অ'পেন হৈ যাব। আপুনি ইয়াতে আপোনাক এটা কুৱেশ্যন দিছে, পাছৱৰ্ড ৰিমাইণ্ডাৰ হোৱাটছ ইউৰ ফাদাৰ্ছ মিডল নেম। আপুনি ইয়াৰ পৰা কুৱেশ্যনটো আপুনি নিজে চিলেকশ্যন কৰি ল'ব পাৰে। ৰাইট মাই অ'ন কুৱেশ্যনছ, হোৱাট ৱাজ ইউৰ ফাৰ্ষ্ট টিচাৰ্ছ নেম, হোৱাট ইজ ইউৰ ফাৰ্ষ্ট ফোন নাম্বাৰ, এইখিনি আপুনি কৰি দিব পাৰিব। মই দি দিলোঁ। আপুনি ইয়াতে চাৰ্চ কৰি দিব, ছেভ কৰি দিব। ছেভ কৰি দিয়াৰ লগে লগে আপোনাৰ এই ডিষ্ট্ৰিক্টত ৰেজিষ্ট্ৰেশ্যন কৰা হৈ গ'ল। আৰু গতিকে আপুনি ইয়াৰ পৰা আপুনি
ই গভৰ্নেন্স সাৰ্ভিস আছে এই ই গভৰ্নেন্স সাৰ্ভিসত আপুনি মোট 46টা সাৰ্ভিস আপুনি ইয়াতে পাব পাৰিব দিস সাইট ক্যান প্রভাইড এ সিকিউর কানেকশন তো মই অলপ ৰিলেট কৰি আছো এইখিনি হয় এইখিনি প্ৰবলেম হৈ থাকে গতিকে আপোনাৰ টেনচন ল'ব নালাগে এইখিনি হৈ যাব আপনা হৈ যাব ইয়াতে মই বিচাৰিছে ইমেইল এড্ৰেছটো মই দি দিলোঁ আৰু আপোনাৰ যেটো স্ক্ৰিন নাম আছে আপুনি যেটো সেট কৰিলে স্ক্ৰিন নাম সেইখিনি আপুনি দিব লাগিব এখানে দিয়াৰ লগে আপোনাৰ আকৌ এনেকৈ আহিছে দিস সাইট কান্ট প্ৰভাইড এ সিকিউৰ কানেকশ্যন আপুনি আকৌ ৰিলোড কৰিব লাগিব ৰিলোড কৰি দিয়াৰ লগে আপোনাৰ পেজটো আপুনি হৈ যাব আপুনি টেনচন ল'ব নালাগে ইয়াৰ পৰা আকৌ ঠিক হৈ যাব এনেকৈ আহিছে বুলি আপুনি ভয় খাব নালাগে এইখিনি আপোনাৰ এই পেজ ওপেন হৈ গৈছে আৰু নেটটো মানে সাৰ্ভাৰটো অলপ স্লো হয় যাৰ কাৰণে এনেকা অলপ প্ৰবলেম হৈ আছে এনেকৈ যদি পেজটো এনেকা অপশনস আহে এনেকা পেজ দেখায় তেন্তে আপুনি ভয় খাব নালাগে আপুনি ৰিফ্ৰেছ কৰি যাব আৰু ৰিলোডটো কৰি যাব আপোনাৰ হৈ যাব কেতিয়াবা সাৰ্ভাৰ প্ৰবলেম থাকে তো আপোনাৰ ই ৰেজিষ্ট্ৰেশ্যনত ই ডিষ্ট্ৰিক্টত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰা হৈ গৈছে আপুনি ইয়াৰ পৰা 46টা আপুনি সাৰ্ভিস পাব আৰু তাৰ ভিতৰত বাৰ্থ সাৰ্টিফিকেট কেষ্ট সাৰ্টিফিকেট এই সকলোবোৰ আপুনি মাত্ৰ অতি কম বিনিময়ৰ মূল্যত আপুনি এপ্লাই কৰিব পাৰিব আৰু অতি সহজে আপুনি ইয়াতে কৰিব পাৰিব তো আজিৰ ভিডিঅ'টোত এইখিনি আছিল তো আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ